নমস্কাৰম সকলোকে মই মাৰ ঘৰত আহিছোঁ আৰু আমি আজি ৰীল বনাম বুলি ওলাইছোঁ। এই আমাৰ খুৰাৰ ছোৱালী, আমি সকলোৱে তাক ফুচকি বুলিয়ে মাতো। ঘৰত শুই আছিলে, জবৰদস্তি উঠাই লৈ আহিলোঁ। ভিডিঅ' কৰা বুলি গম পাই লুকাই দিছে। মই যেতিয়াই ৰীল বনাওঁ তাই মোবাইলটো ধৰি দিয়ে। এনেকৈ মোবাইলত চালোঁ অকণমান ৰীল, নেজানো সেইকাৰণে মোবাইলত চাই কেনে অলপমান এনে বনাওঁ, নাচি দিওঁ। ভাল লাগে ৰীল বনাই, মনটোও ভাল লাগি থাকে। মই আগৰ পৰাই ৰীল বনাই ভাল পাওঁ এনেও। তাৰপিছত ৰীল বনোৱা হোৱাৰ পিছত দুপৰীয়া সাজ খালোঁ। দুপৰীয়া সাজ মায়ে বনাইছে, বিশেষ একো নাই আজি, নিৰামিষে। দালি, পাপৰ, চয়াবিন, আলু, এখন তৰকাৰী। মাৰ লগত খাই কথা পাতিলোঁ। আজি মায়ে চিৰা খুন্দা বুলি কৈ আছিলে। ওচৰৰে জেঠী এজনীক মাতি দিছিলে চিৰা খুন্দাৰ কাৰণে। খাই বৈ খান্দিম আৰু চিৰা। দুপৰীয়া খোৱা হোৱাৰ পিছত অলপমান বাৰান্দাতে বহিলোঁ মা মই। এনেই ইফাল সিফাল কথা পাতিলোঁ, অলপ ৰেষ্ট ল'লোঁ। আজি বতৰটো ডাৱৰীয়া, কিনকিনীয়া বৰষুণ, বতাহো বলি আছিলে। আৰু কুকুৰটোক ফুচকিজনীয়ে চলা পিন্ধাই দিছিলে ঠাণ্ডা লাগিব বুলি। যিহেতু বৰষুণ পৰি আছে, ঠাণ্ডা লাগিব, চলাটো পিন্ধাই দিছে। তাৰপিছত খুৰীহঁতৰ ঘৰত গ'লোঁ, এটা কাঁহীন লৈ আহিলোঁ চিৰা খুন্দাৰ কাৰণে। আমি 3জনী 4জনী হ'লোঁ যিহেতু। কাঁহীনটো লৈ আহি কেৰাহীখন ধুলোঁ চিৰা ভাজিবৰ কাৰণে, মায়ে ভাজিব চিৰা। তাৰপিছত এয়া কুকুৰটো আৰু ফুচকিজনী অলপমান খেলিছিলে। মায়ে চিৰা খুন্দাৰ কাৰণে বস্তুবিলাক ৰেডি কৰিছিলে, চামটো ওলালে, অলপমান সাৰি মুচি। বহুত দিন হ'ল চিৰা তিৰা একো খুন্দা নাই, নাজানো নোৱাৰোঁ। তথাপিও আৰু মা জেঠীহঁতৰ লগত অকণকৈ কৰোঁ। আৰু এয়া মা চিৰা ভজাত লাগি গ'ল। বৰা চাউলৰ চিৰা হ'ব আজি। মায়ে ভাজি দিয়ে, জেঠী আৰু মই এনে অলপ অলপকৈ খুন্দোঁ। আৰু ফুচকিজনী থাকে, অলপ চলপ তাইও কৰে। আৰু জেঠী মই এয়া চিৰা খান্দিলোঁ। আৰু ফুচকিয়ে মোবাইল ধৰি অলপমান ভিডিঅ' কৰি আছিলে। অলপ আন্ধাৰ হোৱাৰ কাৰণে চিৰা ভজাত অসুবিধা, সেইকাৰণে লাইট এটা দি দিলোঁ। আৰু চিৰা খুন্দা নহওঁতে বৰষুণ, তেনেকৈ ঘৰৰ ভিতৰতে চিৰা খান্দিলোঁ। তাৰপিছত চিৰা খুন্দা হোৱাত চাহ বাকিলোঁ, সকলোৱে খালোঁ চিৰা চাহ। এই আৰু মোৰ ভিডিঅ'। বাই বাই।